नमस्कार बंधुসকল, मैं आज আপোনালোকক ডিঙিৰ বিষৰ পৰা মুক্তি পোৱাৰ কেইটামান উপায়ৰ বিষয়ে আলোচনা কৰিম। একেৰাহে বৰষুণ, এই ঠাণ্ডা, এই গৰম, এনে বতৰত শৰীৰত তাৰতম্য হোৱাৰ লগতে সাধাৰণ ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল হৈ পৰে। ফলত বেছিভাগ লোকৰেই চৰ্দি, কাহ, জ্বৰ আদিত ভুগিবলগীয়া হয়। ইয়াৰ বাবেই ডিঙি আৰু কান্ধৰ বিষ আৰম্ভ হ'ব পাৰে। সেইবাবেই ডিঙি আৰু কান্ধৰ বিষ হ'ব পৰা ভাইৰাছজনিত বা বেক্টেৰিয়াজনিত সংক্ৰমণৰ পৰা আঁতৰি থাকিবলৈ সহজ 9টা উপায় অৱলম্বন কৰিলে এনে অৱস্থাৰ পৰা যথেষ্ট পৰিমাণে হতাশ পাব পাৰে। যদি আপোনাৰ সঘনাই ডিঙিৰ বিষ হৈ থাকে, তেনেহ'লে প্ৰতিমাহে আপুনি দাঁত ব্ৰাছ কৰিবলৈ এডাল নতুন ব্ৰাছ ব্যৱহাৰ কৰক। আনহাতে প্ৰতিবাৰ ৰোগ হোৱাৰ পিছত একোডাল নতুন ব্ৰাছ ব্যৱহাৰ কৰক, কাৰণ ডিঙিৰ বিষৰ বাবে দায়ী ভাইৰাছ আৰু বেক্টেৰিয়া জমা হৈ থকা অন্যতম ঠাই হ'ল টুথব্ৰাছ। আনে ব্যৱহাৰ কৰা খোৱা পাত্ৰ পৰাপক্ষত ব্যৱহাৰ আপুনি কৰিব নালাগে। আনে ব্যৱহাৰ কৰা টেলিফোন বা পানী টেপ আদি ব্যৱহাৰ কৰাৰ সময়ত যাতে নাক আৰু মুখত স্পৰ্শ নকৰে তাৰ প্ৰতি সচেতন হৈ থাকক। ডিঙিৰ বিষত ভুগি থকা ব্যক্তিৰ ঘনিষ্ঠ সম্পৰ্কৰ পৰা আঁতৰি থাকক। যদি আপুনি বসবাস কৰা অঞ্চলটোৰ পৰিৱেশ দূষিত বুলি ভাবে, তেন্তে কাহ চৰ্দি হৈ থকা সময়ত কোঠাৰ ভিতৰতে থকাৰ চেষ্টা কৰক, কিয়নো এনে অৱস্থাত দূষিত পৰিৱেশলৈ গ'লে আপোনাৰ ৰোগৰ অৱস্থা অধিক শোচনীয় হোৱাৰ সম্ভাৱনা বেছি হৈ পৰে। অতিৰিক্ত মাদক দ্ৰব্য সেৱন আপুনি কৰিব নালাগে। ধূমপান কৰা ব্যক্তিৰ পৰা আঁতৰি থাকক আৰু নিজেও ধূমপান কৰিব নালাগে। যদি কোঠাৰ পৰিৱেশ অতিপাত শুকান হয়, তেনেহ'লে কোঠাৰ আৰ্দ্ৰতা বৃদ্ধি কৰিবলৈ চেষ্টা কৰক। শৰীৰৰ স্বাভাৱিক ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাৰ ক্ষেত্ৰত সচেতন হওক। অত্যাধিক মানসিক চাপ কমাবলৈ চেষ্টা কৰিলে, স্বাস্থ্যসন্মত খাদ্য গ্ৰহণ কৰিলে আৰু পৰ্যাপ্ত বিশ্ৰাম ল'লে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিব। সদায় মনত ৰখা উচিত যে ৰোগৰ চিকিৎসাতকৈ প্ৰতিৰোধ উত্তম বুলি আমি ভাবোঁ। যদি ভিডিঅ'টো চাই ভাল লাগিলে আপোনালোকৰ, তেন্তে লাইক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।